আজি আমি আমাৰ সংস্থাৰ বাৰ্ষিক সাধাৰণ সভাৰ লগতে এনআৰচিৰ চলি থকা কাম-কাজসমূহৰ ওপৰত কথা পাতিবলৈ আমি আজি ইয়াত গোট খাইছো। এই এনআৰচিৰ কামবোৰ কিমান দূৰ আগবাঢ়িছে কিবা গম পায়নে? হয়, দুদিনমানৰ আগতে বাতৰি কাকতৰ বিজ্ঞাপন এটা পঢ়ি আমি গম পালো প্ৰায় ৬৮ লাখ এপ্লিকেশ্যন ফৰ্ম আৰু প্ৰায় ৫ কোটিৰো অধিক নথিপত্ৰ ইতিমধ্যে জমা হৈছে। আমাৰ ওচৰৰ সেৱা কেন্দ্ৰৰ বিষয়াসকলৰ পৰা গম পাইছো এই বৃহৎ সংখ্যক আবেদন পত্ৰসমূহ ইতিমধ্যে টাইপ কৰি কম্পিউটাৰত ভৰোৱাৰ কাম প্ৰায় শেষেই হৈছে। এতিয়া ভেৰিফিকেশ্যনৰ কামহে চলি আছে। বাপৰে, ৫ কোটি নথিপত্ৰ আৰু ৬৮ লাখ ফৰ্ম ভেৰিফিকেশ্যন কৰাটো কিন্তু সহজ কথা নহয় দেই। তাকে, আৰু এই কামটোৱেই হৈছে এনআৰচিৰ উন্নীতকৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়। এক শুদ্ধ ভেৰিফিকেশ্যনৰ পৰাহে এখন শুদ্ধ এনআৰচি পোৱা যাব। ইতিমধ্যে এই ভেৰিফিকেশ্যনৰ কাম দুটা পৰ্যায়ত আৰম্ভ হৈছে। নথিপত্ৰবিলাকৰ অফিচ ভেৰিফিকেশ্যন, অৰ্থাৎ যিটো অফিচৰ পৰা নথিপত্ৰসমূহ প্ৰদান কৰা হৈছে পুনৰাই সেই অফিচটোলৈ এই নথিপত্ৰসমূহ পঠিয়াই সঁচাকৈয়ে সেই অফিচটোৰ পৰা নথিপত্ৰসমূহ ইছ্যু কৰা হৈছিল নে নাই তাৰ সত্যাসত্য পৰীক্ষা কৰা হৈছে। আৰু ইয়াৰ জৰিয়তে যদি কোনো অসাধু ব্যক্তিয়ে জাল নথিপত্ৰ জমা দিছে সি সহজে ধৰা পৰিব। ঠিকেই কৈছা। শুনামতে এনআৰচি কৰ্তৃপক্ষই বিশেষ ধৰণৰ অত্যাধুনিক ছফ্টৱেৰ তৈয়াৰ কৰিছে, যাৰ দ্বাৰা এজন বিশেষ ব্যক্তিৰ লিগেচি ডাটা কোড কোনে কোনে ব্যৱহাৰ কৰিছে জানিব পৰা যাব। আৰু জানিব পৰা মতে ভেৰিফিকেশ্যনৰ কাম ঘৰে ঘৰে গৈ আৰম্ভ কৰা হৈছে। ঘৰে ঘৰে গৈ ফেমিলি ট্ৰি ফৰ্ম, অৰ্থাৎ পৰিয়ালৰ বংশবৃক্ষৰ পত্ৰৰ জৰিয়তে কোনো এটা পৰিয়ালত থকা সমূহ সদস্যৰ তালিকাও সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাইট, ইয়াৰ দ্বাৰা এইটোৱেই নিশ্চিত হ'ব যে আমাৰ পৰিয়ালৰ লিগেচি ডাটা কোনো সন্দেহজনক ব্যক্তিয়ে অপব্যৱহাৰ কৰিব নোৱাৰিব আৰু কোনো অসাধু ব্যক্তিয়ে পিছত টকা পইচাৰ লেনদেন কৰি কোনো বিদেশীক নিজৰ আত্মীয় বুলি সুমুৱাই ল'ব নোৱাৰিব। এই মিছা দাবীবিলাক ধৰা পেলাবৰ বাবেই ইতিমধ্যে ভেৰিফিকেশ্যন টীমে আগতীয়াকৈ আমাৰ বংশবৃক্ষ মেনুৱেল ফেমিলি ট্ৰি পত্ৰত সুমুৱাই লৈছে। এতিয়া আচলতে আমাৰ পৰপত্ৰ জমা দিয়া পৰ্যায়তকৈ অধিক তৎপৰ হ'ব লাগিব। নিশ্চয়, আমি ৰাইজক সজাগ কৰিব লাগিব যাতে ভেৰিফাইং অফিচাৰসকলে ঘৰে ঘৰে ভেৰিফিকেশ্যন কৰিবলৈ আহোঁতে সকলো নথিপত্ৰ আৰু পৰিয়ালৰ বংশবৃক্ষসমূহ সাজু কৰি ৰাখে। লগতে সমাজসেৱী ব্যক্তিসকলে আৰু আমাৰ দৰে অনুষ্ঠানসমূহে মেনুৱেল ফেমিলি ট্ৰিৰ প্ৰপত্ৰ পূৰণ কৰিবলৈ ৰাইজক সহায় কৰিব লাগিব আৰু লগতে কৰ্তৃপক্ষকো সহযোগ কৰিব লাগিব যাতে এই বিশাল কামটো সহজ আৰু শুদ্ধভাৱে পৰিচালিত হয়। হয়, এখন শুদ্ধ এনআৰচিৰ অবিহনে অনুপ্ৰৱেশকাৰীৰ সমস্যাটোৰ স্থায়ী সমাধান অসম্ভৱ। গতিকে আপোনালোকে ভেৰিফাইং অফিচাৰসমূহক সম্পূৰ্ণৰূপে সহযোগ কৰক। যদি এই ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হয় তেন্তে তুৰন্তেই কৰ্তৃপক্ষক অৱগত কৰক।